নমস্কাৰ, এয়া দেখিছে নহয়, এয়া ৰথযাত্ৰাৰ পিছৰ দৃশ্য। শ্ৰীকৃষ্ণ, বলভদ্ৰ আৰু সুভদ্ৰা যিহেতু ৰথযাত্ৰাৰ পিছত গুণ্ডিচাৰ ঘৰত থাকে 7 দিনৰ কাৰণে। গুণ্ডিচা অৰ্থাৎ কৃষ্ণৰ পেহীয়েকৰ ঘৰত। আজি 7 দিন উকলাৰ পিছত কৃষ্ণ, সুভদ্ৰা আৰু বলভদ্ৰ সিহঁতৰ নিজৰ ঘৰলৈ যাব, আৰু সেয়ে আমি ধুনীয়াকৈ নতুন কাপোৰ পিন্ধাই ৰেডি কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকক অলপমান ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। যিহেতু আমি নতুনকৈ স্থাপন কৰিলোঁ জগন্নাথ মন্দিৰটো, সেয়ে প্ৰত্যেকটো নিয়মে অকণমান পালন কৰিবলৈ গৈ আছোঁ। জগন্নাথৰ দৰে পালন কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ইমান শক্তি নাই। হ'লেও আমি নিয়মখিনি কৰিব এৰা নাই। ভগৱানে আমাক শক্তি দিয়ক, আগলৈ আমি যাতে ডাঙৰকৈ পালন কৰিব পাৰোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব। আহক তেতিয়াহ'লে, এয়া মূৰ্তিকেইটা লৈ আমি জগন্নাথ মন্দিৰলৈ ৰাওনা হ'ম। আৰু আমি এতিয়া ধুনীয়াকৈ নাম প্ৰসংগৰে তেওঁলোকক ৰথত উঠাই আছোঁ। আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া আমি জগন্নাথৰ মন্দিৰ পালোহি। নিয়ম অনুসৰি লক্ষীয়ে হেনো শ্ৰীকৃষ্ণ, সুভদ্ৰা আৰু বলভদ্ৰক মন্দিৰৰ সন্মুখত হেঙাৰ বেৰি থৈছিলে, কাৰণ এই 7 দিন যি লক্ষীক অকলে এৰি থৈ গৈছিলে। লক্ষীৰ বহুত খং। বহুত কাকুতি মিনতি কৰাৰ পিছত সুভদ্ৰা আৰু বলভদ্ৰক মন্দিৰত প্ৰৱেশ কৰিব দিলে, কিন্তু শ্ৰীকৃষ্ণক দিয়া নাছিলে। শ্ৰীকৃষ্ণই বহুতবাৰ কাকুতি কৰিলে, কিন্তু লক্ষীয়ে ভাবিলে লগত লৈ যোৱা সোণৰ টকা পইচা, মুকুতা এইবোৰ শ্ৰীকৃষ্ণই ধনুচাক দি থৈ আহে বুলি। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, মই ধনুচাক, সোণৰ আৰু মুকুতা, গহনা, টকা পইচাবোৰ লগতে লৈ আহিছোঁ বুলি কোৱাত লক্ষীয়ে শ্ৰীকৃষ্ণক মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে সন্মতি দিলে। আহকচোন চাওঁ শ্ৰীকৃষ্ণক আমি কেনেকৈ আগবঢ়াই মন্দিৰলৈ লৈ যাওঁ।